ক্ষমতালৈ হৈছিল এমএলএ এইফালে তাৰেই ঘৰৰ চাদাইবাৰীও হৈছিল শিক্ষামন্ত্ৰী হিমত তাৰপৰা নাই এনেই আমি কংগ্ৰেছক ভোট দি আছোঁ তাৰমানে ইয়াত কংগ্ৰেছ আহিব নিদিয়ে ক'ৰবাত আহিলে একবাৰ আহে ক'ৰবাত নাহে আগৰ কংগ্ৰেছ নাই হয় বেয়া লাগে কংগ্ৰেছটো কিয় ভোট কৰিলে আপোনাৰ চব কংগ্ৰেছটো আদৰ্শ দল হয় নীতি ক্ষেত্ৰ হয় সেইকাৰণে ভাৰত প্ৰতিষ্ঠা দল হয় বিদেশী শিকাব নহয় হয় না বিজেপিও রাষ্ট্রীয় দল একবার কংগ্রেস है दिल्ली एक बार बीजेपी है ये দুটাই দল আছে बीजेपी का आंतरिक पिछत है আগৰ মানে সেই বিমলা প্ৰসাদ চুনিহা এই শৰৎ বৰপতি কি আছে শৰৎ সিংহ গোপীনাথ বৰদলৈ বিদ্যুৎ এনেকুৱা মানুহ নাই তাৰমানে সি ডাঙৰাই ৰাজ্য নাই এতিয়া অসমত যদি কংগ্ৰেছ চৰকাৰ আহে চজিব চিফ মিনিষ্টাৰ হ'ব কিয় আহিব লাগে কংগ্ৰেছ পলাশবাৰী বাকি জায়গাত আহে কিয় নাহে তিনিবাৰ কি কংগ্ৰেছ পাল দিল্লীত কংগ্ৰেছ মনমোহন সিং এইটো বহি তিনিবাৰ কিয় নাহে পলাশবাৰী তাৰমানে কংগ্ৰেছে এটা ভাগ কৰা যায় এখন দেখুৱা বানাব বুজে আপোনালোকে কংগ্ৰেছলৈ নিৰ্বাচনৰ কথা গমটো নাপায় এটা নিৰ্ভীয়াল এটা হিয়াল থাকে সিবিলাক তিনিবিলাক ধোৱা উজলাত একদম থাপেৰে পুৰি কৰে কুকুৰি কিনি লুগে কুকুৰ খাব গেলে তো আমার কুকুরি না হিয়ালে না এক হাত লাগে দেখা পায় আপনি কি হয় কুকুরি তো কোনো হাপো নাই মই সর্বর পা কি বুলি কয় এইটো এই ধৰ্মপ্ৰচাৰ কাৰণে বিষ্ণু প্ৰসাদ মোক কথা দিছে মই এইটো গাড়াতে থাকো মোক আনি থৈ থাকো মহিলাৰ চবে আনি থৈ আছে গাঁও সি খাইয়ে আছে সি মিলিয়া সি খাইয়ে আছে পলাশবাৰী নেতাও এনেকুৱা পিছত একদিন হৈ কৰি দিম হা আকৌ তিতাং তিতাং লাগিছে নিজৰ স্বভাৱ ভেকুলী কেইটা তিতাব কিয় হোৱা 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 এই চুক্তি নহ'বা উজুলত গৈছে সি সেইকাৰণে পলাশবাৰীতো কংগ্ৰেছ নেতা আছে কিন্তু নুমনি সাক্ষী এই নিৰ্ভীয়ালেহি তাৰমানে ইয়াত পলাশবাৰীত লিডাৰ হৈছে কংগ্ৰেছে লিডাৰ হয় আমাৰ দাদা মৰি গ'ল নলনী দাদা থাকি গৈছিলে কষ্টত চলেন কৰা ইলেকশ্যন খেলতে এদিন যাই আছিলোঁ তাকে দেখাইছোঁ আমাৰ দাদাৰ এটা ককৰা চাতালৈকে আহি আছিল দেই খোজকাঢ়ি আছিল দেই ঠিক লগ পালোঁ মই তাক ঐ ছাৰ চলেন দা এই তোৰ মানুহ ডিষ্টাৰ্ব কৰিছে হয় নেকি ৰাখিল আপুনি কোন হয় বোলে মই চলেন বৰা কংগ্ৰেছৰ হাতত ছুটি পাইছোঁ হয় নেকি দাদা তো হঠাৎ জানো গুজিত বাৰিকাৰ এই কুকুৰ মৰা হিৰণ্য বৰা হাতৰ তুমি বাপেক জানো তুই হাৰিবে ইমান হাৰত জানো কিবাকে জিকিলে বেলেগ কি আনছো হয় তুই ইয়াক কৈছো কি সমুদ্ৰ কাজ নামতে হাৰিবি হয় তুই কংগ্ৰেছ আছে নিমনি কৈছে দাদা কি কথা নিমনি মানে সাক্ষী হাৰিবে ইয়াক চৰক দিম না পানী দিম বুজি শিকিম নলনি ৰাস্তাৰ বিয়া কথা মানে কোনে ইয়াক আধা নাৱত আধা গাড়ীত জাগাত দিম কি বিয়া কৰি নোলায় হাৰিবে মনত আছে বাৰু দাদা প্ৰতি কংগ্ৰেছ আছে কি কৰি দিম এতিয়া আমাৰ অসমত কংগ্ৰেছ নাহে হিমন্ত বিশ্ব শৰ্মা মংগলে কওঁ এই পুৰা ব্লক মংগল কংগ্ৰেছ ভালি ভেদ কংগ্ৰেছ পিছত হাত নাই ৰ আগত আছিলে